বানৰ মাজতে মাজুলীত দেখা গৈছে এটা হাতীৰ জাক আৰু ইয়াত দেখাইছোঁ মাজুলীৰ বিভিন্ন প্ৰান্তৰ চাপৰিসমূহত এইদৰে মুক্ত বিচৰণ কৰিছে এই হাতী আৰু অন্যহাতে দেখা গৈছে নামনি মাজুলীত এটা কাজিৰঙাৰ পৰা ওলাই অহা গড়ে মুক্ত বিচৰণ কৰিছে, যাৰ ফলত নামনি মাজুলীৰ চাপৰিসমূহত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় ৭০টাকৈ হাতীৰ জাকে উজনি মাজুলীৰ বিভিন্ন চৰ চাপৰিত এনেদৰে বিচৰণ কৰি আছে আৰু সমান্তৰালভাৱে বন বিভাগৰ লোকেও হাতীৰ জাকটো আৰু গড়টোক খেদি পঠাবৰ বাবে চেষ্টা চলাইছে যদিও কোনো ধৰণে সফল হ'ব পৰা নাই। জানিব পৰা মতে হাতীৰ জাকটোত কেইবাটাও পোৱালি থকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে খেদি পঠাবৰ বাবে। অন্যহাতে ১৫ দিন হ'ল জোৱাই চাপৰি আৰু অযোধ্যা চাপৰিতেই এইটো গড়টোৱে মুক্ত বিচৰণ কৰি আছে আৰু তাতো কাজিৰঙাৰ লগতে মাজুলীৰ বনৰক্ষীসকলে গড়টো খেদিবৰ বাবে অহৰহ চেষ্টা চলাইছে বুলি জানিব পৰা গৈছে। ইয়াত দেখাইছোঁ এটা বৃহৎ বন্য হস্তীৰ জাক মাজুলীত প্ৰৱেশ কৰা। মাজুলীত বৰ্তমান এতিয়া আমি ১২জন ষ্টাফ আছোঁ। ১২জন ষ্টাফৰে ৬জন ষ্টাফ এতিয়া আমাৰ গড়ৰ ডিউটিত আছে। নামনি মাজুলীত গড় ওলাই আছে বৰ্তমান। সেই গড়ৰ ডিউটিত আজি ১৫ দিনমান হ'ল তেওঁলোক গড়ৰ ডিউটিতে আছে। হয়, উজনিত মানে হাতীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে আৰু নামনিত গড় এটা আহি মানে আমাৰ মাজুলী এলেকাত সোমাই আছে। কিমান দিন হ'ল? আজি ১৫-২০ দিন হৈ গ'ল। মানে গড়ৰ পুকুৰতে আমাৰ ৬জন ষ্টাফ তাত লাগি আছে। কোন কোন চাপৰিত আছে? চাপৰিত বৰ্তমান আজি মই জনামতে কোন চাপৰিত আছে গড়টো? গড়টো অযোধ্যা চাপৰিৰ পৰা আজি গৈ পেলাই জোৱাই চাপৰি পাইছে বুলি মই আজি গম পাইছোঁ।